সকলো যুৱতী ছোৱালীয়ে ইচ্ছা কৰে যে তেওঁৰ স্বামী তেওঁৰ মনে বিচৰা ধৰণৰ হওক, যিয়ে তেওঁৰ প্ৰতিটো কথাই শুনিব, যিয়ে তেওঁ ভালদৰে যত্ন ল'ব, যিয়ে তেওঁ মৰম আৰু সন্মান কৰিব। যদিও বাস্তৱত মানুহৰ সকলো চাহিদা পূৰণ নহয়, তথাপিও যুৱতীয়ে সদায় ভগৱান শিৱৰ দৰে স্বামী এজনৰ আশা কৰে। নমস্কাৰ, মই জয়ন্ত শইকীয়া, আপোনালোকে চাই আছে আছাম মটিভেটৰ। বেছিভাগ যুৱতীয়ে শিৱৰ ভক্ত হয়। শিৱৰাত্ৰিত যুৱতীয়ে গোটেই দিন উপবাসে থাকে। শিৱলিংগত জল বা গাখীৰ দি শিৱৰ দৰে স্বামী এজন পাবলৈ প্ৰাৰ্থনা কৰে। এই পৃথিৱীৰ সকলো নাৰীয়ে বিচাৰে যে তেওঁৰ স্বামী সাহসী হওক, তেওঁৰ স্বামীয়ে অন্যায়ৰ বিৰুদ্ধে মাত মাতক, প্ৰতিবাদ কৰক। চকুৰ সন্মুখত কোনো বেয়া কাম দেখিলে বাধা আৰোপ কৰিব পৰা আৰু উপযুক্ত সমস্ত গুণ ভগৱান শিৱৰ আছিল। হিন্দু পুৰাণসমূহত বহুতো ঘটনাৰ প্ৰবাহত দেখা যায় যে ভগৱান শিৱই যেনেদৰে সৃষ্টি পালন কৰে, ঠিক বিপৰীতে দুষ্টক দমনো কৰে। সেয়ে হয়তো ভগৱান শিৱৰ দৰে পুৰুষকে নাৰীয়ে পচন্দ কৰে। নাৰীয়ে আশা কৰে যে তেওঁৰ স্বামীয়ে তেওঁৰ অনুভূতিবোৰক মূল্য দিব, যেনেদৰে স্ত্ৰীক ভাল পোৱা দিয়াৰ। আৰু স্ত্ৰীৰ অনুৰাগৰ আটাইতকৈ সুন্দৰ নিদৰ্শন হৈছে মহাদেৱৰ। তেওঁ যিদৰে পাৰ্বতীক ভাল পাইছিল, তেনে ভালপোৱা সকলো যুৱতীয়ে পচন্দনীয়। ভগৱান শিৱৰ এনে এজন আৰাধ্য আছিল, যিয়ে কোনোদিনে পশু আৰু দেৱতাসকলৰ মাজত কোনো পক্ষপাতিত্ব ৰখা নাছিল, ভেদাভেদ ৰক্ষা কৰা নাছিল। তেওঁ সৰ্বদাই সকলো কল্যাণৰ কথা চিন্তা কৰিছিল। আনকি বহুতবাৰ তেওঁ সংসাৰৰ কল্যাণৰ হেতু নিজে কষ্ট ভোগ কৰিছিল। মহাদেৱ শিৱৰ অতি শান্ত স্বভাৱৰ যদিও তেওঁ ক্ৰোধিত হৈ পৰিলে সৃষ্টি বিনাশ কৰিব পাৰে। যুৱতীয়ে বিচাৰে তেওঁৰ স্বামী যাতে ঠাণ্ডা স্বভাৱৰ হয়, সকলো পৰিস্থিতিৰ শান্তভাৱে মুখামুখি হ'ব পাৰে, লগতে সঠিক সময়ত কোনো পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবলৈ খং কৰিব পাৰে। আচলতে অকল যুৱতীয়ে নহয়, যুৱতীৰ অভিভাৱকসকলেও বিচাৰে মনে বিচৰা এজন জোঁৱাই পাবলৈ। শিৱৰাত্ৰিত উপবাস, শিৱলিংগত জল দিয়া, শিৱৰাত্ৰিত উজাগৰি থকা আদি সকলো সময়তে যুৱতীয়ে এই প্ৰাৰ্থনা কৰে, হে প্ৰভু, যাতে তোমাৰ দৰে এনেকুৱা এজন স্বামী লাভ কৰোঁ। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে আন এজনকো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।